এই ভিউৱাৰ্ছ কি খবৰ আপোনালোকৰ মোৰ বাৰু ভালেই ভাল মানে ভালেই আৰু শুই উঠিলোঁ উঠি কিনে একো খোৱাই নাই আজিও একো খোৱাই নাই মই শুই উঠিয়ে ব্লগ ষ্টাৰ্ট কৰোঁ কাৰণ পিছলৈকে থাকিলে বহুত লেট হৈ যায় আৰু মই পাহৰিও যাওঁ কেতিয়াবা চ' ভাবিলোঁ যে এনেকৈ ষ্টাৰ্ট কৰি দিওঁ আজি এটা চেলেঞ্জ দিছে মিষ্টাৰে মানে কি আৰু কথা কৈ থাকোঁতে ক'লে আৰু যে আগতে মানে আৰু শাৰী পিন্ধি কিনে সকলোৱে কাম কৰিছিল আমি এতিয়া টি চাৰ্ট পিন্ধি কাম কৰিছোঁ আমাৰ কাৰণে বহুত ইজি কামবিলাক শাৰী পিন্ধি থাকিলে বহুত টাফ ময়ো ভাবোঁ যে টাফ মোৰ আম্মাই এতিয়াও শাৰী পিন্ধে মোৰ নিজৰ আম্মাই এতিয়াও ঘৰত শাৰী পিন্ধে চৰি অকলে গোটেই ঘৰখনৰ কাম কৰে ভাইটি আব্বা চব কাম কৰে কিন্তু কথাটো হৈছে যে শাৰী পিন্ধি কাম কৰে আমাক বেলেগ পিন্ধিব দিলেও নিপিন্ধে আমাৰ মানে শাৰীয়ে কমফৰ্টেবল পায় আৰু সেইটো নিজৰ কমফৰ্টৰ কথা মই নাপাওঁ যিহেতু মই নিপিন্ধোঁ কিন্তু আজি ভাবিছোঁ যে চেলেঞ্জ কৰিম এটা ডেইলি ভ্লগ আৰু সদায় কি দি থাকিম শাৰী পিন্ধি ভ্লগ বনাওঁ সেই ডেইলি ভ্লগে হ'ব সেয়া কিন্তু মই শাৰী পিন্ধি ট্ৰাই কৰিম তো আপোনালোকৰ জনাব কেনেকুৱা লাগিছে চেলেঞ্জটো তো এতিয়া এনেকৈ ষ্টাৰ্ট কৰিম অলপ কাপোৰ ধুব আছে সেইখিনি ধুই ল'ম গা চা ধুই উঠি কিনে শাৰী পিন্ধিম এতিয়া এইখিনি কাম বাকীখিনি কাম কৰি লওঁ ৰাতিপুৱাৰ কামখিনি কৰি লওঁ এনেকৈ তাৰপাছত মই চেলেঞ্জ ষ্টাৰ্ট কৰিম তো লগ পাই আছোঁ শাৰী পিন্ধি এয়া মই ৰেডি চেলেঞ্জৰ কাৰণে চেলেঞ্জ মানে নিজকে দিয়া চেলেঞ্জ আৰু একেলগে গাটো ধুই ল'লোঁ আৰু অকণমান কাপোৰো ধুব আছিল সেয়াও ধুলোঁ শাৰীখন পিন্ধাত বহুত ভাল হৈছে বাৰু গম পাইছোঁ ফুলি হৈ আছে আৰু এয়া মোৰ ফাইনেল লুক চাওঁ আজি এনেকৈ কিমানখিনি কাম কৰিব পাৰোঁ আৰু কিমান টাইমলৈ থাকিব পাৰোঁ মই এইটো চিয়'ৰ যে গধূলিৰ আগত খুলিম কাৰণ ঠাণ্ডাও লাগিব আৰু এনেকৈ চুৱেটাৰ পিন্ধাটো মানে কেনেকুৱা লাগিব ভাবি পোৱা নাই আৰু শুবৰ টাইমততো বাৰু খুলিবই লাগিব মই ভাত পানী খাই যদি গধূলি শুই যাওঁ গধূলি মানে পিছবেলা মই অকণমান শুই যাওঁ যদি শুই যাওঁ তেতিয়াতো খুলিমেই কাৰণ এনেকৈ পিন্ধি কিনে খোৱাটো পচিবল নহ'ব আই থিংক চ' চাই লওঁ কি আঞ্জা বনাওঁ কি ভাত বনাওঁ আজি শাৰী পিন্ধিয়ে বনাম চব কিমান কাপোৰ ধুইছোঁ আজি কিমান কাপোৰ ধুইছোঁ চাওঁ শাৰী পিন্ধি ধোৱা নাই দেচোন সেইটো মিছা কথা নকওঁ তাৰ ভৰ্তি কৰি দিওঁ তাৰ জাগা নোহোৱা হৈ গৈছে কাপোৰ মেলিবা মাছ নাই মাছ ফ্ৰাই খাব লাগিব হয় মাছ কেইটা দি ভাত বনাব পাৰিলোঁ হয় পাহৰিলোঁ মই পিঁয়াজ কাটিছা ন এতিয়া বনাই আছোঁ দাইল এইটো মোৰ ষ্টাইলৰ দাইল আৰু বাই চব্জি কাটি আছে হ'লে একেলগে চব্জিটোও বনাই দিম বাৰু তো ভাতে ফালে দিছোঁ আৰু ইয়াত দাইল ইয়াত দিছোঁ ভাত এয়া পাঁচটা মাছ একদম হিচাপৰ মাছ আছে নৰ্মেল হওক আজি বাইদেউ দেখোন তামাম ভিৰ আজি দেখোন চম্পাৱতী আজি মই দেখাম তোমাক মই যে শাৰী পিন্ধিও ভাত আঞ্জা বনাই খুৱাব পাৰোঁ তোমাক টেলেণ্ট কি বাদে ভাবা ন মই অকল কুৰ্তি পিন্ধিয়ে বা টি চাৰ্ট পিন্ধিয়ে বনাই খুৱাব পাৰোঁ ইমান কম পিঁয়াজ দি তৰকাৰী বনাওঁ কাৰণটো কি কম পিঁয়াজ
ইমান আকৌ ভিতৰতে কি কৰিম আকৌ চব্জি ভাজিলে অকণমান চব্জি আৰু দাইল বনালোৱে জুকিনিখিনি বনাব বাকী মই বহুত পিঁয়াজ হ'লে ময়ে বেয়া পাওঁ মিঠা মিঠা লাগে যে তৰকাৰীটো আচ্ছা সেইটো মোৰ আইডিয়া আৰু মোৰ তেনেকুৱা জুকিনি নিমখ আলু তেল हो जाएगा ओके এয়া জুকিনি আৰু আলু পৰা আৰু এইটো হৈছে দাইলটো উতলিব দিছোঁ মই এনেকুৱা টাইপৰ দাইল ভাল পাওঁ আৰু ইয়াৰ মাজতে এবাৰ ৰুমত আহি কিনে ষ্টাইল মাৰোঁ সেইটো কামটো কৰিবই লাগিব মই নে কি কয় এয়া মই মাছ ফ্ৰাই কৰি আছোঁ আৰু চাওকচোন ইমান ভয় ভয়কৈ লাৰিছোঁ কাটা চামুচখনেৰে মজাৰে এনেকৈ ফ্ৰাই কৰোঁ আৰু চামুচেৰে লুটিয়াই দিওঁ মই ভাত পানী খাই মই অকণমান শুই গৈছিলোঁ পিছবেলা আৰু মাগৰিবৰ আজানত সাৰ পাই উঠিলোঁ শাৰীৰে শুই যাম বুলি ভবা নাছিলোঁ কিন্তু বহুত টোপনি লাগি গ'ল মোবাইল চাই থাকোঁতে শুয়ে গ'ল তেনেকুৱাকৈ অকণমান অসুবিধা হৈছে বাৰু দেখিছে নহয় আপোনালোকে কেনেকৈ শাৰীৰ ওপৰতে মানে বহি দিছিলোঁ শাৰীখনৰ ওপৰত বহিব পৰা নাছিলোঁ তাৰপাছত উঠিলোঁ আৰু তেনেকুৱাকৈ মুখ হাত ধুলোঁ কাৰণে অকণমান ভাবিলোঁ যে ক্ৰীম চ্ৰীম লগাই লওঁ আৰু কি কৰোঁ ভাবোঁ বাৰু এইখিনি টাইম হয়তো ৰিলচ বনাব পাৰোঁ চাই লওঁ কি কৰোঁ আগত মানে স্কিন কেয়াৰটো কৰি লওঁ যিহেতু শুইও উঠিছোঁ তাৰপিছত ভাবিম আৰু ভাবা মতে কাম এয়া চাওঁ লাইট লগাইছোঁ মানে আৰু এতিয়া মই কিবা নহয় কিবা এটা কৰিম ৰিলচ বনাম চাগে এতিয়া বনাম ৰিলচ শুই উঠি আৰু এইখিনি সময়ত বেলেগ একো কাম নাই আম্মা বা চব জুপুৱাই নহ'লে আমাৰ মোবাইল চাই বাইটিও ৰেষ্ট কৰে চাহ তাহ খাই মইতো চাহ তাহ নাখাওঁ বাৰু মোক নজগাই ইহঁতে এতিয়া শুই উঠি কিন্তু এনেই থাকোঁ ভাবিলোঁ ৰিলচে বনাওঁ যিহেতুকে শাৰী পিন্ধিয়ে আছোঁ এইটো আৰু শুই থাকিলে ইমান টাইম কমফৰ্টেবল নহয় অকণমান টাইম শুলোঁ বাৰু কিন্তু গধূলিৰ গোটেই বেলাটো শুই থাকিবৰ কাৰণে পচিবল নহয় দিয়াচোন শাৰী খুলিলোঁ আৰু মোৰ দ্বাৰা নহ'ব মানে শাৰী আৰু ঠাণ্ডাও লাগিছিলে যিহেতু আৰু খুলিলোঁ শাৰী চেলেঞ্জ খতম ৰাতিপুৱাৰ পৰা পিন্ধিছোঁ ৰাতিলৈকে এতিয়া ভাত বনাই আছোঁ এইখিনি বনাই লওঁ লৈ মেলি খাই লওঁ আৰু ভ্লগটো এইখিনিতে শেষ কৰিম আৰু কাৰণ কাইলৈকে আকৌ নেক্সট ভ্লগ হয়তো ষ্টাৰ্ট কৰিব পাৰোঁ নহ'লে মিনি ভ্লগ হ'লেও দিম কিন্তু এইটো ভ্লগ এইখিনিতে শেষ কৰিম তো আজিলৈ এৰিছোঁ আৰু যদি কিবা ভিডিঅ' বিচাৰে বা মেকআপৰে হওক বা তেনেকুৱা টাইপ আৰু মেকআপ বাৰু বেছি দেখাব লগা এনেকুৱা নাথাকে দিয়াচোন আৰু যিকেইটা ধৰণ ছাবস্ক্ৰাইবাৰ আছে মোৰ চিনাকি টাইপে আৰু কিবা কমেণ্ট কৰি ক'বচোন কোনোবাই কেনেকুৱা টাইপ ভিডিঅ' বনাম বা কি দিলে ভাল পায় মোৰ ডেইলি ভ্লগ দিলে ভাল পায় চাই কিনে এনে মই কিবা চিলোৱা বা কিবা বনোৱা দেখাম তেনেকুৱা টাইপ দেখাম আপোনালোকে ছাজেষ্ট কৰিব কমেণ্ট কৰিব কৰি কিনে ক'ব যে এনেকুৱা দিলে ভাল পাব মই কাৰো কমেণ্ট বেয়া নাপাওঁ ভালকৈ দিলেতো মই ভালে আজিলৈ বাৰু এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই গুড নাইট